हेलो फ्रेंड्स সকলকে স্বাগত জনাইছো মই উন্নতি ব্লগলৈকে আৰু আজি ব্লগটো আৰম্ভ কৰিছো ৰাস্তাৰ পৰা মই এক জায়গাত গৈ আছো আৰু কোড গৈ আছো আৰু মই বেগ চেক লৈ গৈছো দেই আৰু কোড গৈ আছো কি কৰিম আজি দিনটো সব আপোনাক দেখাইছো তো এনেকৈ ৰাতিপুৱা মই তোমাৰ ৰেডি হয় একদম ঘৰৰ পৰা ওলাই আহিলো পেলো গাইস মই এনে লালু না itu mami ita ini lalu ngasih cinta milik tidur bangun jangan naik pura kalau nasi ada kamu bisa pokoknya iya আৰু আজি বহুত ৰদ দিছিলে দে গাইস মানে ৰদ মানে একদম ৰদ আৰু একদম মানে ওলাব নোৱাৰা ৰদ দিছে পুৰে আৰু একদম মানে ৰদ দিছে আৰু এইপিনে মামি ধুনীয়াকৈ মানে খৰাইখন দি খৰা দি আছে আৰু যেতিয়াতে বৰ ধৰ্মী লোক তো হেতে সকলোৱে জানে যেহেতু মানে খেৰা গছৰ তলত হেতে চাকিবন্তি জ্বলাই ধুনীয়াকৈ মামি তাতে খৰাই দি আছে আৰু পিনে আমি বহিছো আৰু আজি মানে ফেনৰ কাম দিয়া নাই মানে ইমানে গৰম দিছে যে মানে ফেনৰ বতাহ গাত লাগা নাই আৰু টিকলাটো বহুত গৰম লাগে মানে তাক বিচিও দি আছে আৰু পিনে তাক দেখি যেনে ইয়াৰ এক্সপ্ৰেছন একদম আৰু ইয়াক জপিয়াই থাকে আৰু মাজে মাজে তাক মানে জপিয়াব পালে আৰু একো নালাগে আৰু পিনে আইতাকেও ধুনীয়াকৈ পিনে মানে ঘৰত এখন দিলে যিহেতু তাক খোৱাব নোখোৱাৰ আগৰ এখন কৰাইছিল এখন দিলে এতিয়া তাৰ আজি হাঁহি দেখি যেনে আজি একদম ফূৰ্তি আৰু আজি ভাত খাব বাৰু এনেও সি আৰু বহুত ফূৰ্তি থাকে দেই মানে হাঁহি থাকে আৰু যিখিনি তাত ধুনীয়াকৈ নিয়মখিনি কৰিবৰ কাৰণে নিয়মখিনি দিলে আৰু ডলাত দিছিলে প্ৰথমতে কিন্তু যিহেতু তাৰ হাতখন সৰু তো তাৰ কাৰণে মানে ডলাত সি লগ নাপালে তাৰ কাৰণে তলতে ধুনীয়াকৈ দি দিলে আৰু তাৰপাছত সেইখিনি নিয়ম হৈ যোৱাৰ পাছত মানে আইতাকে মানে ভাত মুখত দি আছে যেহেতু তাৰ মামাটো ইয়াত নাথাকে দূৰত থাকে অকণমান তো তাৰ কাৰণে আইতাকে আহিছে বাৰু ভাত মুখত দিবৰ কাৰণে তেনেকৈ তাত ভাতবিলাক মুখত দি আছে আৰু তাৰ এক্সপ্ৰেছনবিলাক কি ক'ব গাইজ আইতাই পুৰা ফল কাটি আছে এতিয়া একদম এইপিনে বুট কল আপেল ফল কাটি আছে আইতাই একো নাই দিয়া খায়ো নাচাই আইতা বহুত ধুনীয়া আৰু একবাৰ বেয়া পাতিব পাৰিব এতিয়া হচ্ছিল গাঁৱতে বাইক দিয়ে দি আছে না এইপিনে লাৰু এইপিনে আমি চব তাৰপাছত মই এনেই অকণমান বহিলোঁ আৰু যিহেতু মানে অকণমান কাম চাম কৰা গৈছে মানে বেছিও কাম কৰা নাই গৈছোঁ যিহেতু অকণমান এনেই কৰাৰ পিছত অকণমান ভাগৰ লাগিছে তাৰ কাৰণে অকণমান ধুনীয়াকৈ এনেই অকণমান বহিলোঁ ফেনৰ তলত আৰু গাইজ কৈছোৱে নহয় ফেনৰ মানে একদম বতাহে কাম নিদিয়ে যেনেকুৱা সেই গৰম দিছে একদম ঘামি একদম মুখৰ অৱস্থাই নাইকিয়া হৈ আছে তাৰপাছত এইপিনে আমাৰ চাহো আহি গ'ল বহি থকাৰ পাছতে মানে মই চাহ মানে গোটেইখিনিকে মানে ভগাই দি আছোঁ আৰু এটা এটাকৈ তাৰপিছত মোৰো লৈ পিনে চাহ আৰু আজি মানে মামীহঁতে দিছিলে চাহৰ লগত খাবৰ কাৰণে মানে মিঠাই তাৰপিছত এনেকৈ নাৰিকলৰ লাৰু তাৰপিছত বুন্দিয়া ভুজিয়া এনেকৈ চাহখিনি খাইছোঁ আৰু আমি চাহ খাইছোঁ এইপিনে বুটৰো যোগাৰ কৰি আছে একদম এইপিনে চাহখিনি খাই উঠিলোঁ তাৰপিছত এইপিনে বুট মগু যিহেতু দিলে প্ৰসাদ দিলে তো তাতে মই কি কৰিছোঁ জানিনে মামাই মিঠাই মানে বুন্দিয়া ভুজিয়াখিনি ঢালিলে এনেকৈ খাব মোক বহুত ভাল লাগে আৰু তাৰপিছত খাই উঠি আৰু অকণমান পিছত ভাতে দিলে প্ৰথমতে মানে আমি খাই লৈছোঁ যিহেতু পিছৰখিনি আমি দিব লাগিব তো তাৰ কাৰণে আমি ধুনীয়াকৈ খাই লৈছোঁ আৰু ভাতৰ লগত আছিলে মাছ মাংস গোটেইখিনি আছিলে বাৰু বাকীখিনি দেখুওৱা নহ'ল যিহেতু পিছত তাৰপাছত খাই লৈ ধুনীয়াকৈ বাহিৰত অকণমান বহিলোঁ কি ক'ব এতিয়া বৰষুণটো দিছে জানেনে দিনটো এনেকুৱা গৰম গ'ল এতিয়া 4:30মান বাজিছে এতিয়া বৰষুণটো দিছে আৰু যিয়ে নহওক বৰষুণটো দি ভালে কৰিছে অকণমান ঠাণ্ডা পৰিছে ন তাৰপিছত এইপিনে আমি ধুনীয়াকৈ এতিয়া আহি অকণমান শান্তি পায় গোটেইখিনি বহি অকণমান কথা পাতি আছোঁ বাহিৰত তাৰপিছত আকৌ গধূলি আকৌ মামীহঁতৰ ঘৰত পূজা আছিলে তো মই ধুনীয়াকৈ আকৌ আহি গ'লোঁ পূজালৈকে সত্যনাৰায়ণ পূজা আছিলে তো এইপিনে পূজা কৰি আছোঁ আৰু তাৰপাছত এইপিনে চাহ দিলে আৰু এইপিনে ধুনীয়াকৈ চাহ খাই ল'লোঁ মামীহঁতৰ ঘৰত আৰু চাহ খাই পিনে ভাতৰ যোগাৰ কৰি আছে মানে মামাহঁতে মিলি সকলোৱে আৰু পিনে পূজাও হৈ আছে বাৰু আৰু ইফালে মানে ভাতৰ যোগাৰো হৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ন আৰু আমাৰ এনেকৈ ব্লগ আহি থাকিব হয়নে নহয় মাজে মাজে তোমাৰ নামটো কৈ দিয়া কি মোৰ নাম পৰিস্মিতা নাথ আৰু বান্না অনামিকা কোৱা তুমি কিমান মানে ইবাৰ কিমান ক্লাছ এতিয়া মই 3 ক্লাছ এতিয়া আমাৰ বছৰ 9 বছৰ এতিয়া মই 10 পঢ়ি দিম কেনেকুৱা লাগছে তাইক পছন্দ মানে মেকআপ কৰিছে সিম্পল মেকআপটো ভাল লাগিছে বাই কৰিছে কিন্তু কি ধুনীয়া
এতিয়া মানে মই পাই তাকে মই ভৱিষ্যত আশা পাইছোঁ আৰু গাইছ কি ক'ব মানে কেমেৰা একদম বেয়া মানে কম দামী মোবাইল কি ক'ব সেইটো কাৰণে কেমেৰাটো ইমান ভাল লগা নাই কিন্তু মেকআপটো ধুনীয়া আহিছে চিম্পল মেকআপ তো আমাৰ যদি ভিডিঅ'বিলাক ভাল লাগে তেনেকৈ লাইক কমেণ্ট শ্বেয়াৰ পিছত গোটেইখিনি কৰি দিব আৰু যদি আপোনালোকৰ ৰেগুলাৰ ব্লগ লাগে তেনে কমেণ্ট কৰিব বাই বাই আৰু এইপিনে আমাৰ পূজাও শেষ হৈ গ'ল এতিয়া সকলোকে নিৰ্মালি আৰু ফুটা দি আছে আৰু মই যিহেতু মানে পূজাত যাব নাপায় তো তাৰ কাৰণে মই এইপিনৰ পৰাই মানে ভিডিঅ' কৰিছোঁ আৰু কিয় যাব নাপায় পিছত কৈ দিম আপোনালোক মই এবছৰ যাব নাপায় মানে তো আৰু আজি ব্লগটো ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজি বহুত দীঘল আৰু যেনেকৈ ব্লগ লাগে এটা কমেণ্ট কৰিব বাই বাই